নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে মডাৰ্ণ আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি অহা 2023 চনৰ হাইস্কুলৰ শিক্ষান্তৰ চূড়ান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সহায় হ'ব। এনেকুৱা আৰু বাকী বিষয়বোৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ইয়াত বিজ্ঞান কিতাপখনৰ প্ৰথম পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আগবঢ়াইছোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জিংক। জিংক হ'ল ইয়াৰ শুদ্ধ উত্তৰ। নেক্সটৰ 2 নম্বৰ প্ৰশ্নটো হ'ল ইয়াত দুইটা ভাগ দিয়া আছে, সপক্ষ আৰু বাপক্ষ। বাপক্ষ দিয়া আছে 2 আইৰণ 2 O3 প্লাছ 2L। কাৰ চিহ্ন দি আকৌ সোঁফালত দিয়া আছে Al2 O3 প্লাছ 2 আইৰণ। ওপৰৰ বিক্ৰিয়াটো হ'ল মানে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল তল দিয়া বিক্ৰিয়াবোৰত কোনটো সমতুল সমীকৰণ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'বগৈ 2H2 প্লাছ O2। কাৰ চিন দি আকৌ দিয়া আছে 2H2O। 4 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো জাৰণ বিজাৰণ বিক্ৰিয়া? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি। 5 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো অপসাৰণ বিক্ৰিয়া? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন বি। বিটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। বি দিয়া আছে জিংক প্লাছ কপাৰ ছালফেট, আকৌ সোঁপক্ষত দিয়া আছে জিংক ছালফেট প্লাছ কপাৰ। এয়াই হ'ল ইয়াৰ সঠিক উত্তৰ। নেক্সট 6 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো তাপ সূচক বিক্ৰিয়া? ইয়াতো চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'বগৈ অপশ্যন ডি N2 প্লাছ O2, আকৌ সোঁফালত দিয়া আছে টুৱাইচ NO। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হ'ল তাপ শোষণ হোৱা বিক্ৰিয়াবোৰক ঢেঁচ বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথম অপশ্যন এ হ'ল তাপ ৰোধক, অপশ্যন বি তাপ শোষক, অপশ্যন চি তাপ বৰ্জক, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি তাপ শোষক। তাপ শোষক হ'ল ইয়াৰ শুদ্ধ উত্তৰ। নেক্সটত 8 নম্বৰ প্ৰশ্নটো হ'ল ৰাসায়নিক সমীকৰণ এটাৰ কাৰ চিনডালৰ দুয়োফালে প্ৰত্যেকবিধৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক ঢেঁচ সমীকৰণ বোলে। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ সমতুল। সমতুলটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 9 নম্বৰ প্ৰশ্নটো হ'ল যৌগ এটা ভাঙি উপাদানবোৰলৈ পৰিণত হোৱা বিক্ৰিয়া এটাক ঢেঁচ বিক্ৰিয়া বোলে। ইয়াতো চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ সংযোজন, অপশ্যন বি বিয়োজক, অপশ্যন বি বিভংগন, অপশ্যন ডি বিশ্লেষণ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিশ্লেষণ। নেক্সট 10 নম্বৰ প্ৰশ্নটো হ'ল যিবোৰত ৰাসায়নিক বিক্ৰিয়াত এটা যৌগ তাপৰ প্ৰভাৱত 2 বা ততোধিক অংশলৈ পৰিণত হয় তাক ঢেঁচ বোলে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ বিশ্লেষণ, অপশ্যন বি বিয়োজক, অপশ্যন চি সংযোজন, অপশ্যন ডি বিভংগন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিয়োজক। বিয়োজক হ'ল ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 11 নম্বৰ প্ৰশ্নটো হ'ল যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হাইড্ৰজেন অপসাৰণ হয় সেই বিক্ৰিয়াবোৰক ঢেঁচ বিক্ৰিয়া বুলি কোৱা হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ জাৰণ, অপশ্যন বি বিজাৰণ, অপশ্যন চি অপসাৰণ, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ জাৰণ। এইটোৱে হ'ল ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 12 নম্বৰ প্ৰশ্নটো হ'ল জাৰণৰ বিজাৰণ বিক্ৰিয়াত জাৰক পদাৰ্থ ঢেঁচ হয় আৰু বিজাৰক পদাৰ্থ ঢেঁচ হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিজাৰিত আৰু জাৰিত। নেক্সট 13 নম্বৰ প্ৰশ্নটো হ'ল কপাৰ অক্সাইড প্লাছ কাৰ্বন। সোঁপক্ষত আছে কপাৰ প্লাছ কাৰ্বন ডাই অক্সাইডত
জাৰক পদাৰ্থ কোনবিধ? ইয়াতো 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি CuO হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত প্ৰশ্নটো হ'ল ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰাক কি বোলা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰাসায়নিক সমীকৰণ, অপশ্যন বি ৰাসায়নিক বিক্ৰিয়া, অপশ্যন চি বিজাৰণ বিক্ৰিয়া, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাসায়নিক সমীকৰণ। নেক্সট 15 নম্বৰ প্ৰশ্নটো হ'ল যে সংযোজন বিক্ৰিয়াটো বাছি উলিওৱা। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বন বায়ুত দাহিত কৰিলে। নেক্সটৰ 16 নম্বৰ প্ৰশ্নটো হ'ল কোনো পদাৰ্থত অক্সিজেন যোগ কৰা হাইড্ৰজেন অপসাৰণ কৰা প্ৰক্ৰিয়াক কি বোলা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ জাৰণ, অপশ্যন বি বিজাৰণ, অপশ্যন চি সংযোজন, অপশ্যন ডি অপসাৰণ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাৰণ। জাৰণ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 17 নম্বৰ প্ৰশ্নটো হ'ল কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ বা হাইড্ৰজেন যোগ কৰা বিক্ৰিয়াক কি বোলা হয়? ইয়াতো 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিজাৰণ। বিজাৰণ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 18 নম্বৰ প্ৰশ্নটো হ'ল ৰেডক্স বিক্ৰিয়া আৰু সংযোজন বিক্ৰিয়া দেখুওৱা এটা বিক্ৰিয়াৰ উদাহৰণ হ'ল। ইয়াতো 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4Na+O2 কাৰ চিহ্ন দি আকৌ দিয়া আছে টুৱাইচ Na টুৱাইচ O। হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 19 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো তাপবৰ্জী বিক্ৰিয়া? ইয়াতো 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি A+B কাৰ চিহ্ন দি আঁকে C+D+ তাপ। আজিৰ শেষৰ প্ৰশ্নটো হ'ল চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে উৎপন্ন হোৱা মৌল ঢেঁচ। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি AgNCl। তো আজি আমাৰ আছিল এইখিনিয়েই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে আৰু এনেকুৱা ভাল ভাল ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ